Hello everyone, welcome back to our channel. So আজি মই এখন বিয়াৰ জোৰোণত যাবলৈ ৰেডি হৈ আছো। এয়া প্ৰথম মই প্ৰাইমাৰ লগাই ললো। প্ৰাইমাৰটো লগাই ললে ভাল কাৰণ ফাউন্ডেশনটো বহুত ভালকে সেট হয়। গতিকে প্ৰাইমাৰ লগাই ললো। এটো সুগাৰৰ হয়। ইয়া দেখিছে। এয়া মই তাৰ পিছত মেকআপ কৰি খাবলৈ পাহৰি যাম বুলি হাজবেণ্ডে মেকআপৰ জেগাতে খোৱা বস্তু আনি দিলে। খাইও আছো মেকআপো কৰি আছো। এনেও লেটে হৈ গৈছিল বাৰু তেতিয়ালৈকে। ফাউন্ডেশন ধুনিয়াকে মই ব্লেন্ড কৰি ললো ফাউন্ডেশনটো দেখিছে। আৰু এটো কম্পেক্ট শেষে হৈ গৈছে ইউজ কৰোতে তথাপিও যিকন আছে সেইখিনিকে ধুনিয়াকে মিলাই লৈছো ফাউন্ডেশনৰ পিছত। এটো মেবিলিনৰ কম্পেক্ট হয়। ইয়াত মই ফাউন্ডেশনটো মেবিলিনৰে ইউজ কৰিছো বাৰু। এটো মই দেখুৱা নহল। নেক্সট মোৰ ফেভাৰিট মেকআপ ষ্টেপ হেতু হৈছে ব্লাছ। এতিয়া মই ব্লাছ লগাম। ব্লাছ নলগালে যেন মেকআপে আধৰুৱা হৈ থাকে। গতিকে ধুনিয়াকে ব্লাছ লগাই লম। এয়া এটো সুইস বিউটি ব্লাছৰ পিছত মই কৰিম আই মেকআপ। গতিকে মই সুগাৰৰ যিখন পেলেট আছিলে মোৰ সেইখন উলিয়াই ললো। বিয়াত যাবৰ কাৰণে সুগাৰৰ পেলেটখন ভাল হয়। লগতে এইখন মই যি পেলেট উলিয়াইছো এতিয়া যিখন কালাৰফুল এইখন বেলেগ ড্ৰেছৰ লগত ইউজ কৰো। বাট আজি মই সুগাৰৰ এই পেলেটখন ইউজ কৰিম আৰু এই কালাৰটো ইউজ কৰিম বিকজ মোৰ কাপোৰজোৰৰ লগত ধুনিয়াকে যাব। অলমোষ্ট মোৰ মুখৰ মেকআপটো হৈ গৈছে। আইলাইনাৰ কাজল লগাই ললো আৰু এয়া মোৰ ফাইনেল লুক। ধুনিয়াকে কাপোৰজোৰ পিন্ধি ললো যিহেতু জোৰোণ গতিকে মেইন সেট জোৰে পিন্ধিলো। হেয়াৰ ষ্টাইল তেনেকে নকৰিলো সিম্পলকে লৈছো। আৰু মই প্ৰায় ৰেডি হৈ গলো। লিপষ্টিকো লগালো অলপ ৰেড কালাৰ টাইপৰ। আৰু মই বহুত বেছি ডিঙিত হেভি পিন্ধা নাই। অসমীয়া গহনা নিপিন্ধিলো কাৰণ অলপ সিম্পলকে কৰিছো। আৰু তলত মই এনেকুৱা ধুনিয়া জুতি এজোৰ পিন্ধি ললো।